এতিয়া আমি আহিবলৈ মাজুলী আহি আছোঁ। আপোনাৰ বেছি দেৰি নালাগিলে যোৰহাটৰ পৰা 40 মিনিটমান লাগিলে আৰু যোৰহাটৰ পৰা য'ত লাগে ঘণ্টা গৈ আছোঁ। আহিলোঁ গড়মূৰ গৈ আছোঁ। মই গড়ৰ পৰা বাকলৈ আহিম পিছত ঐ
পাহৰি থাকিলোঁ কি হ'ল এতিয়া আমি আছোঁ মাজুলী কি জেগা কয় ডেকা হেঞ্চোৱা গাঁৱত ৰাস চাবলৈ আহিলোঁ তো গৈ আছোঁ এতিয়া যাম গড়মূৰৰ পৰা উত্তৰ কমলাবাৰী সত্ৰ তো ৰাতি কেইটা বাজিছে 12টা 11:30 বাজিছে এই চাওঁগৈ জাষ্ট খালি আৰু লগৰখিনিয়ে মাতি আছে তাকে চিটিত লৈ থৈছোঁ আৰু তাকে গৈ থাকোঁ লাহে লাহে আৰু বেলেগ কি ক'ম আৰু কি ক'ম যা মাজুলীৰ ভিতৰত চবতকৈ হেভি ডেকা হেঞ্চোৱা গাঁৱত একদম সঁচা কথা কৈছোঁ মই নিজে চাইছোঁ নিজে গম পাইছোঁ ডেকা হেঞ্চোৱা গাঁও কিন্তু অকণমান দূৰ হয় আধা ঘণ্টামান লাগে বাইক চলাই সিহঁতক গাড়ী লৈ কমচে কম 40-50 মিনিট লাগিব তো ভাল লাগিলে হয় নেকি বৃন্দাবন কৃষ্ণ গোসাঁই বাহি বজায় এতিয়া আমি আহি পালোহি মাজুলী লখিমপাৰ সত্ৰ মাজুলীৰ পৰা কমচে কম 30 কিলোমিটাৰমান আহিব লাগে নেকি তো আধা ঘণ্টা লাগিছে গড়মূৰৰ পৰা ইয়ালৈকে বেছি লাগিলে অকণমান এতিয়া ইয়াতে আছোঁ আৰু এতিয়া মোৰ ভোকো লাগি 12:30 বাজি গ'ল এতিয়া যাওঁ লাঞ্চটো কৰোঁগৈ আৰু বেলেগ সত্ৰলৈ যাম তাকে এতিয়া অলপ মানে ভগৱানক অকণমান দৰ্শন কৰিছোঁ গৈ থাকোঁ এতিয়া গোকুল বৃন্দাবনত কৃষ্ণ গোসাঁই কানাই ধেনু চাৰে বাহি বজায় গোকুল বৃন্দাবনত কৃষ্ণ গোসাঁই কানাই ধেনু চাৰে বাহি বজায় বাহি মাতে শুনি ৰাধে মাই যমুনাৰ বালিতে কলচি পেলাই যমুনাৰ বালিতে কলচি জন্ম ও ৰাধে মাই কিবা তহ পুণ্য ও ৰাধে মাই আচৰিলো গোপগণ ৰাধে মাই যমুনাৰ বালিতে কলচি পেলাই আমাৰ পালক ৰাধে মাই আপুনি ভৈলন্ত ৰাধে মাই ইটো নাম
কৃষ্ণ ৰাধে মাই যমুনাৰ বালিতে কলচি পেলাই ঐ যমুনাৰ বালিতে কলচি পেলাই গকুল বৃন্দাবনত কৃষ্ণ গোপাল আনাই ধেনু চাৰে বাগি বজাই আমি মাতে শুনি ৰাধে মাই যমুনাৰ বালিতে কলচি পেলাই যমুনাৰ বালিতে কলচি পেলাই হে কৃষ্ণ কৃষ্ণ বুলি মাতে আদৰি সাদৰি চৰণতে পৰি কান্দে